এফালে চোৱা চুলি আছুব কিয় নিদিয়া চাওঁ কাৰ চিটত বহিলে ভেৰি গুড ধুনীয়া হৈছে ধুনীয়াকৈ এতিয়া বহি যাবা অ'কে welcome back to our channel আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে আমিও আছো আৰু ইফালে চাও বতৰো খুব ধুনিয়া কিন্তু কালিলৈ আকৌ বতৰ বেয়া হ'ব বুলি কৈছে একচুয়ালি ইয়াতে এটা ডাঙৰ সাইক্লোন আহা কথা যোনটো ইয়াত হাৰিকেন বুলি কয় আৰু এটো ক্যাটেগৰি 3 হ'ব বুলি কৈছে ক্যাটেগৰি 3 এটোৱে বুজায় মানে খুব ষ্ট্ৰং হ'ব আৰু ক্যাটেগৰাইজ একাৰণে কৰে যাতে আমি গম পাও যে কিমান ষ্ট্ৰং হ'ব পাৰে আৰু ইমাৰ্জেন্সি এলাৰ্টটো আহিছে আৰু ইমাৰ্জেন্সি এলাৰ্ট তেতিয়া আহে তেতিয়া আমি প্ৰিপেয়াৰ হ'ব পাৰো সো হে কাৰণে আজি আমি কি কৰিম আজি আমি শপিং কৰিবলৈ যাম কিন্তু এটো ৰেগুলাৰ শপিং নহয় বাট ইমাৰ্জেন্সি সময় যি বস্তু আমাক লাগিব তাৰ কাৰণেহে আমি শপিং কৰিম সো আপোনালোককো দেখুৱাম যে কেনেকৈ আৰু কি কৰি আমি প্ৰিপেয়াৰ হৈছো আৰু ইফালে আমাৰ দৰ্শক চাওক কি কৰি আছে बोला আমি এটা ৰেডি হ'ব লাগিব আমি ৰেডি হ'বলৈ যাও बोला এফালে চোৱা চুলি আছুব কিয় নিদিয়া চাওঁ এতিয়া ক'ত যাব গুগি ক'ত যাব আমাৰ গুগি আজি শপিং কৰিব যাব ফোন চাৰ্জ হৈছে নে 72% ঠিক আছে গুগি যাব এতিয়া আমাৰ Okay, let's go. क्या আমাৰ কাৰ সিটত বহিব কাৰ সিটত আইও গুগি কাৰ সিটত বহিলে আমাৰ কাৰ সিটত বহিলে ও আজি বিৰাট গৰম হ'ব যেন লাগিছে দেখোন তাকে আজি বিৰাট গৰম হ'ব নেকি আমি ৰেডি হলো এতিয়া সুপাৰমাৰ্কেটলৈ যাব ওলাইছো তেনে হলে লেটস গো আমি ধুনীয়াকৈ যাম দেই আমি এটা ধুনীয়াকৈ ফুফু যাম তুমি ধুনীয়াকৈ বহি যাবা দেই সো এতিয়া আমি পালোহি আৰু দেখিছে এখন ডাঙৰ মাৰ্কেট প্লেস হয় আৰু এতিয়া আমি য'ত যাবলৈ গৈ আছো সেইখন হয় গ্ৰসাৰী আৰু ফ্ৰেছ ফুড ষ্টৰলৈ সো এতিয়া দেখিছে যে মই শপিং কৰিবলৈ যাবৰ আগতে দুটা ষ্টেপ লোৱা খুব ইম্পৰ্টেণ্ট এটা হ'ল মাস্ক সো মাস্কটো সদায় পিন্ধিবলৈ নাপাহৰিব সো এতিয়া মাস্ক পিন্ধিম দেখিছে মোক সো মাস্ক পিন্ধিলো আৰু লগতে স্যানিটাইজাৰ এটো আমাৰ সদায় গাড়ী ভিতৰতে থাকে সো মই উলালো যাবলে আৰু ইফালে চাও আজি বিৰাট গৰম ডাৰ্শ আৰু গাড়ীতে থাকিব কাৰণ বাচ্চা লৈ যোৱা ইমান সেফ নহয় সো এইখন হয় আমাৰ ষ্টৰ সো বলক ভিতৰলৈ যাওঁ তো এতিয়া মই কাৰ্ডখন লম আৰু ভিতৰলৈ সোমাই যাম সো এইখন হয় ডাঙৰ ফ্ৰেছ মাৰ্কেট য'ত ভেজিটেবলছ এণ্ড ফ্ৰুটছ পোৱা যায় সো প্ৰথমতে মই ফ্ৰুটছ লম কাৰণ যদি ইন কেছ কেছ নাথাকে আমি ফ্ৰুটছ খাই থাকিব পাৰিম আৰু দৰ্শু খুব ভাল পায় ফ্ৰুটছ খাই সো এতিয়া অলপ আমি ফ্ৰুটছ লৈ লওঁ সো ফ্ৰুটছ লোৱা হ'ল এতিয়া অলপ এগ লৈ লওঁ
এটা ডাঙৰ মিল্কৰ ছেকশ্যন য'ত ল' ফেটৰ পৰা ফুল ক্ৰীম বা প্লেনৰ পৰা অৰ্গেনিক ক'লে পোৱা যায় চ' আমি তেনেহ'লে মিল্ক লৈ লওঁ চ' এতিয়া মই মষ্ট ইম্পৰ্টেণ্ট বস্তু এটা ল'ম সেইটো হ'ল ড্ৰিংকিং ৱাটাৰ চ' আপোনালোকে জানে যোনটো আমি ৰাখাটো খুব দৰকাৰী এনেকুৱা নেচাৰেল কেলামিটিজৰ সময়ত তেনেহ'লে ড্ৰিংকিং ৱাটাৰ লৈ লওঁ ইয়াতে ফাৰ্মাচীও একেলগে থাকে চ' এতিয়া আমি ৰিকুৱায়াৰ্ড মেডিচিনছখিনি ল'ম যোনটো লগত ৰখা খুব দৰকাৰী চ' এতিয়া বেবী ছেকশ্যনলৈ আহিছোঁ আৰু আমাৰ ডাৰ্চৰ ৰিকুৱায়াৰমেণ্টছখিনি লৈ ল'লোঁ চ' অলপ ড্ৰাই ফুডো লৈ ল'লোঁ যোনটো কুক নকৰাকৈও আমি খাব পাৰোঁ মই ৰিকুৱায়াৰ্ড ফুড আইটেমছখিনি লৈ ল'লোঁ বাকী যোনখিনি ইয়াতে নাপায় সেইখিনি অৰূপে পিছত গৈ লৈ আহিব ফাইনেলি মোৰ পাৰ্ট শ্বপিং কৰাৰ হৈ গ'ল বাকী যোনখিনি ইয়াতে নাপায় সেইখিনি অৰূপে বেলেগ এখন ষ্ট'ৰৰ পৰা বাবা কি কিনিলো বাবা চাওক হেণ্ড চেনিটাইজাৰ কৰিলোঁ ওলাইছোঁ আৰু আমাৰ ডাৰ্চে এতিয়া আকৌ নিজৰ কাৰ চিটত বহিলে হয়নে ডাৰ্চ এইফালে চোৱা আমাৰ ডাৰ্চৰ খুব কথা শুনিছে আকৌ আমি ঘৰ যাব ওলাইছোঁ আৰু দেখিছে অৰূপে এবাৰ ড্ৰাইভ কৰিছে মই এতিয়া আৰামত বহি যাম ঠিক আছে তেনে যিহেতু আজি দেৰি হোৱা নাই এতিয়ালৈকে ৱালমাৰ্টত গৈ বাকী বস্তুকেইটাও লৈ আহোঁগৈ কি কোৱা ঠিক আছে তেনেহ'লে এতিয়া আমি ৱালমাৰ্ট যাওঁ হয়নে অ'কে চ' আমি এতিয়া ৱালমাৰ্ট গৈ আছোঁ আৰু এতিয়া অৰূপে আপোনালোকক কি কিনে কি দেখুৱাব ৱালমাৰ্ট হাৰিকেনৰ শ্বপিং কৰিবলৈ চাওঁ কি বস্তু পাওঁ এনেইতো দেৰিয়ে হ'ল আজি আজি কি বস্তু পাওঁ এতিয়া চাওঁ ৱাটাৰ বেবীৰ কাৰণে এটা ডিষ্টিল ৱাটাৰ পায় কুকিৰ কাৰণে মই ল'লোঁ 4টা আই থিংক আৰু এটা ল'ব লাগিব 5টা মই এনেই আইচ চেষ্ট বিচাৰি আছিলোঁ কিন্তু আইচ চেষ্ট পোৱা নাই মানুহে লৈ গ'ল নেকি চ' মই এনেকুৱা এটা উঠাইছোঁ য'ত মানে মই এটা আইচ ভৰ্তি কৰি পেলাই আই গেছ ফুটা থাকিব নালাগে ক'তো মই আইচ চেষ্টটো বিচাৰি পালোঁ এইটোক কয় আইচ চেষ্ট ইয়াতে বৰফ ৰাখি দিলে হেৰি কৰি থৈ দিলে আপোনাৰ মানে বহুত দেৰি বস্তু ষ্ট'ৰ কৰি ৰাখিব পাৰিব খুব এটা বৰ ডাঙৰ নহয় কিন্তু আই থিংক চলি যাব কাম পেপাৰ প্লেটছ কাৰণ পানী নাথাকিলেতো ধুবলৈ নহ'ব ইয়াতে খাব লাগিব ইয়াতে খাই পেলাই দিব পাৰি আৰু ইমাৰ্জেঞ্চিৰ কাৰণে চ' আমাৰ শ্বপিং হৈ গ'ল ফাইনেলি কিন্তু লগতে কেইটামান ইম্পৰ্টেণ্ট কথা আপোনালোকৰ লগত ক'বলৈ বিচাৰিছোঁ ডিছকাছ কৰিব বিচাৰিছোঁ যে যিকোনো নেচাৰেল কেলামিটিজে নহওক কিয় ফ্লাড আৰ্থকুৱেক চুনামি আৰু এতিয়া আমাৰ ইয়াতে যেনেকৈ হাৰিকেন আহিব চ' আমি ফাৰ্ষ্ট কথা যে পেনিক কৰিব একেবাৰে নালাগে কাৰণ পেনিক কৰিলে ছিটুৱেশ্যন ভালতকৈ বেয়াহে হয় আৰু নিউজৰ লগত আপ টু ডেট হৈ থকাটো খুব দৰকাৰী লগতে ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি ছেফলি এটা জেগাত ৰাখি দিয়াটো কাৰণ কেতিয়া ক'ত লাগি যায় আমি কোনো ক'ব নোৱাৰোঁ ইমাৰ্জেঞ্চি ব্লেংকেট য়েছ সেইটো খুব দৰকাৰী আৰু লগতে ইমাৰ্জেঞ্চি বেগ য'ত আপোনালোকৰ নিজৰ কাপোৰ বা খোৱা বস্তু
সো সেইখিনি ধুনীয়াকৈ এটা জেগাত গোটাই ৰখাটো খুব দৰকাৰী যদি কিবা কাৰণত যাব লগা হয় ইভাকুৱেট কৰিব লগা হয় তেনেহ'লে ইজি হ'ব আৰু গাড়ীত পেট্ৰল আছেনে নাই বা ডিজেল আছেনে নাই সেইটো জানি থোৱাটো খুব দৰকাৰী যদি কিবা কাৰণত আপোনালোকে যাব লগা হয় তেনেহ'লে কোনো ধৰণৰ যাতে প্ৰব্লেম নাহে সো এইখিনিয়ে হ'ল যদি আমি এইখিনি ভালকৈ ছেফটি মেজাৰ্ছখিনি ৰাখিব পাৰোঁ তেনেহ'লে এনেকুৱা যিকোনো নেচাৰেল ডিজাষ্টাৰ্ছ নাহে কিয় এটলিষ্ট আমি ছেফ হৈ থাকিব পাৰিম হে উই আৰ বেক এগেইন আমি আহি পালোঁ শ্বপিং কৰি আৰু আপোনালোকে দেখিলে যে কেনেকৈ আৰু কি কৰি আমি প্ৰিপেয়াৰ কৰিছোঁ হোপফুলি চব ভাল হ'ব লাগে ফিংগাৰ ক্ৰছ এণ্ড হোপ ফৰ দ্য বেষ্ট আৰু আমি ট্ৰাই কৰিম আপোনালোকক ইয়াৰ নেক্সট ভিডিঅ'টোত যে হাৰিকেন লৰাৰ ইম্পেক্টটো দেখুৱাবলৈ আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব টু আৱাৰ চেনেল আৰু লগতে বেল আইকন টিপিবলৈ নাপাহৰিব নহ'লে আপোনালোকৰ তালৈ ন'টিফিকেশ্যন নাহিব টিল দেন কিপ লাভিং আছ আৰু মৰম দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ ওৱান্স এগেইন So stay safe, stay healthy and lots of love.